राष्ट्रीय अंगे छोड़ो। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাহিদ ব্লগছ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া বাজিছে 6:30 আৰু গুড মৰ্ণিং সকলোকে। আৰু আজি যিহেতু 15 আগষ্ট ৭৫তম স্বাধীনতা দিৱসলৈ সকলোকে সেৱাৰ শুভেচ্ছা যাচিলোঁ। আৰু 1947 চনৰ 15 আগষ্টতে যিহেতু আজিৰ দিনটোত ভাৰত স্বাধীন হৈছিলে। আৰু 15 আগষ্ট উপলক্ষে আমি বন্ধুবৰ্গ মিলি আমি পতাকা উত্তোলন কৰিছোঁ। আৰু কি কৰিছোঁ আপোনালোকক সকলো দেখাই থাকিম। তো গাইজ আপোনালোকে ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকিব। তো লেটছ ষ্টাৰ্ট। যিহেতু গাইজ আমি খন্তেক পিছতে আমি পতাকা উত্তোলন কৰিম আৰু তাৰ কাৰণে এয়া কাৰ্যসূচী চলি আছে। চাওক, এয়া আমাৰ কৰ্মকৰ্তা কাৰ্যসূচী কৰ্মকৰ্তা মানে কোন? আমাৰ বাছিৰ আহমেদ। এয়া চলি আছে। কাম বন চলি থকাৰ মাজতে তো গাইজ এয়া আমাৰ বাছিতে চাহ যোগাৰ কৰিছে। খাই লওঁ চাহ, তাৰপৰা আকৌ লগ পাই আছোঁ। তো গাইজ এয়া ডেক'ৰেশ্যন চলি আছে, চাই লওক। এয়া আমাৰ এজন আছে এইফালে, পূৰা চলি আছে এয়া। পূৰা ধামাকা প্ৰস্তুতি চলি আছে। চাই থাকক একদম লাষ্টলৈকে চাব দেই গাইজ, একদম লাষ্টলৈকে চাব। পূৰা কাম বন চলি আছে, চাই লওক গাইজ। এয়া দেখিছে আমাৰ কাম বন কৰি আছে, এয়া চলি আছে কাম বন পূৰা। আৰু পতাকা লগাব লাগিব, লগোৱা হোৱা নাই, খন্তেক পাছতে লগাম। তো গাইজ পতাকা উত্তোলন কৰিবলৈ দুজন বিশিষ্ট ব্যক্তি মতা হৈছে আৰু তাৰ কাৰণে কিবা উপহাৰ দিব লাগিব। সেই উপহাৰৰ কাৰণে আমি গৈ আছোঁ কিবা আনিবলৈ। আৰু আমি যিহেতু কিনো দিম তাকে আমি আমাৰ অসমৰ ট্ৰেডিশ্যনেল আমাৰ গামোচাকে দিব লাগিব। তো আমি অৰ্ডাৰ দি থোৱা আছে মানুহে আনিবলৈ অৰ্ডাৰ। তো ব'লক, আমি গামোচা আনি হৈ গ'ল আৰু এতিয়া পতাকা আনিব যাব লাগে। তো গাইজ আমি এতিয়া পতাকা আনিব গৈ আছোঁ। খন্তেক পাছতে পতাকা উত্তোলন কৰা হ'ব। হাৰিছ আছে, বাছিত আছে। তো আপোনালোকক পতাকা আনি আকৌ লগ পাই আছোঁ। তো ফাইনেলি গাইজ প্ৰিপেৰেশ্যন কমপ্লিট, প্ৰস্তুতি কমপ্লিট হ'ল। আপোনালোকে চাব পাৰে এয়া আমাৰ যিহেতু ইউটিউবাৰ গ্ৰুপে পতা হৈছে, আমাৰ ইউটিউবাৰে লিখা হৈছে আৰু 2021 চন। আৰু এফালে পতাকাৰ প্ৰস্তুতি পূৰা সম্পূৰ্ণৰূপে চব হৈ গ'ল। আৰু এয়া চাই লওক, এতিয়া উত্তোলন কৰিব খন্তেক পাছতে। বিশিষ্ট অতিথি মতা হৈছে, আহি পাবহি। দিয়া হাই এটা দিয়া। খন্তেক পাছতে আমাৰ পতাকা উত্তোলন হ'ব আৰু সকলো মানুহ আহিছে বৰ্তমান। এয়া চাই লওক, সকলো মানুহে উপস্থিত হৈছে আৰু বিশিষ্ট অতিথি অহাৰ লগে লগে এতিয়া আমাৰ পতাকা উত্তোলন হ'ব। চ' চাই থাকক। আৰু সেয়া চাওক, চাৰিক ভাই কেমেৰাৰ ফালে চাই আছে হাঁহি আৰু চব মানুহ আহি পালেহিয়ে বাৰু। এতিয়া যিহেতু নিমন্ত্ৰণ কৰি অনা দুজন বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত হ'লহি আৰু খন্তেক পিছতে পতাকা উত্তোলন কৰা হ'ব। কিন্তু তাৰ আগতে দুখন ফুলাম গামোচাৰে দুইজনক সম্বৰ্ধনা জনোৱা হ'ব। বাছিতে ককাজনক পতাকাখন উত্তোলন কৰিবলৈ ভিতৰলৈ লৈ গৈছে আৰু খন্তেক পিছতে পতাকাখন উত্তোলন কৰা হ'ব। তো চাই থাকক আপোনালোকে। राष्ट्रीय अंगे छोड़ो। Tava
প্ৰধান ডাঙৰীয়া, উদ্যোক্তাসকল, নিকটৱৰ্তী ৰাইজ, কণ কণ শিশুসকল সকলোলৈকে মই এই পবিত্ৰ ক্ষণত শুভেচ্ছা আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে এটা সময়ত আমি ইংৰাজৰ এনেকৈ পতাকা উত্তোলন কৰাৰ পাছত ভাষণ দিয়া আৰম্ভ কৰিলে। এটা কথা মন কৰক গাইজ, এই ককাজন দেখিছে, ককাজনে প্ৰতিমা পাণ্ডে বঁটা প্ৰাপ্ত হয়। কেইবছৰমানৰ আগত প্ৰতিমা পাণ্ডে বঁটা লাভ কৰিছিল। মই সেইটোৰ ওপৰত ভিডিঅ' বনাম বাৰু। আৰু এই কাষত থকাজন শিক্ষক হয়। এই মুহূৰ্তত মই আশা কৰিম এই যুৱক যুৱতীসকলৰ ফালৰ পৰা, এই নৱ প্ৰজন্মৰ ফালৰ পৰা অঞ্চলটোৰ সৰ্বাংগীন উন্নতি কামনা কৰিম। জয় আই অসম। ইমানতে সামৰিছোঁ। তো গাইজ, পতাকা উত্তোলন কাৰ্যসূচী চব সমাপ্ত হ'ল। এতিয়া লঘু আহাৰ ব্যৱস্থা কৰা হৈছে, লঘু আহাৰ খুৱাই থকা হৈছে আৰু আমি যোগান ধৰি আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক কি হয়। তো আপোনালোকে স্কিপ নকৰিব, পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গোটেই ভিডিঅ'টো চাওক। भारत भाग्य विधाता जय हे जय हे जय हे जय जय। তো গাইজ, লঘু আহাৰ বিতৰণ হৈ গ'ল। আহাৰ বিতৰণৰ পাছত আহিছে হাই লঘু আহাৰ বিতৰণৰ পাছত মানুহবোৰ লাহে লাহে গ'লগৈ। কিছুসংখ্যক আছে আৰু কিছুসংখ্যক গুচি গ'ল। আপোনালোকে পূৰা ছাপোৰ্ট কৰিব, যিহেতু আমি গাঁৱৰ ডেকাবিলাকে মিলি, আমাৰ ইউটিউবাৰ এটা ফেমিলি আছে, এই ফেমিলিটো মিলি আমি এই কাৰ্যসূচীটো প্ৰথম হাতত লৈছোঁ, ফাৰ্ষ্ট টাইম কৰিছোঁ। আপোনালোকে মৰম ছাপোৰ্ট কৰিব। আপোনালোকৰ মৰম ছাপোৰ্টৰ অবিহনে আমি সদায় আধৰুৱা হয়। গতিকে আপুনি যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰক, যাতে আমি এনেকুৱা ভাল কাম কৰিবলৈ আমি আগবাঢ়ি যাওঁ। আৰু ইয়াৰ চেনেলটো মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, চাব, ছাবস্ক্ৰাইব কৰিব। এই কষ্টৰ কাৰণে কৰিব, যিহেতু দেখিছে কিমান কষ্ট কৰিছোঁ, ফাৰ্ষ্ট টাইম কৰিছোঁ। আপোনালোকে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। হ'লেও আমি কিবা ৰাখিছোঁ ন। ধৰি দিয়া, মোক ধৰি দিয়া, মোক ধৰি দিয়া। খাই দিয়া চবে। তো ফাইনেলি গাইজ, সকলোকে খোৱা বোৱা হৈ গ'ল আৰু আমিও ভোক লাগি আছিলে, খাই দিলোঁ। আৰু ৰাতিপুৱা পৰা ব্যস্ত আমি সোনকালৰ পৰা লাগি ভাগি এতিয়া এয়া হ'লগৈ। আৰু এতিয়া ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। আমাৰ বাছিত ভাই আৰু মই লগ লাগি বহুতখিনি কৰিলোঁ, ইও বহুতখিনি কৰিলে। আৰু ইয়াকো থেংক ইউ, বহুত দেখিছে আমাৰ ঘৰতে কৰা হৈছে, যিহেতু কেনেকুৱা কাম কৰিব লাগে গম পাইছে। আৰু সেয়াই বহুত কষ্টও হৈছে। এই কষ্টৰ কাৰণে আপোনালোকক আমাৰ প্ৰয়োজন, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। আৰু আমাৰ লগৰবোৰেও বহুত কষ্ট কৰিছে, সহায় কৰিছে। এটা টীম আছে, দেখিছে ইউটিউবৰ। আপোনালোকে অলপ ছাপোৰ্ট কৰক, যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু ভিডিঅ' আনি থাকিম আমি এনেকৈ। আপোনালোকে নাভাবিব যে আমি দুজন এজন ইউটিউবাৰ, আমি হয়তো অসমৰ ইউটিউবাৰ হৈ আমি এইটো হেৰি কৰিছোঁ। অকল ইউটিউবাৰ বুলি আমি নিৰ্দিষ্ট কোনো হেৰি দিয়া নাই, আমি চবেই কৈছোঁ বুলি ভাবি ল'ব। এবাৰ পুনৰ গোটেই অসমবাসী ৰাইজলৈ আৰু গোটেই ভাৰতবাসী ৰাইজলৈ আকৌ এবাৰ হেপ্পী ইণ্ডিপেণ্ডেন্স ডে। আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।